কৰছো তই কি বহু দিন হল মাছ মাংস একো খাব পাৰা নাই এইখিনি সময়ত জিলেপিও ভাল বস্তু গিলা খাব লাগে বুজি পাইছা গতিকে জুলটোত পানী শুকাইছি না কেইটামান মাছকে মাৰি আনকেইটা ভালকে ৰান্ধিম মই সেইকাৰণে দাঁত নিচলে কৈছা সোমাই ৰাখব আৰু কাম নহলি নকৰা না তই যাং দে জালখান দি খালে দুটি এটা কাম কৰ জালখন সেই ঢেকাৰ ঘৰত আছে মই খালি তলং ৰ লৈ আন সব কাম কৰো সেই বোলে নকেটা নাকাটাকে থাকিম নেকি ও ইছৰাম তই আকৌ দাখানে যে নকাটা জালখান তাতে আছে না যা লৈ যা আইয়ে এই মাছ পাবাই লাগবো একদিনে ডাঙৰ মাছ নাপাম জিলেপি খোৱা লাগবো না বাকিৰ মাছ গিলে হলে তামাম ধৰিব পাৰো পানীৰ মাছে বা কিয় নৰম আজিহে ফাঁচটো যেন বাচো জয় গণেশ বাবা ৰং আহি যা লাগছি নেকি কেতিয়াবা লাগো টানছিৰো পিছলে পিছলে শুনে ইমান ডাঙৰ কুচিয়া শুনে ইফালে আহে কাই ক'ত আছা মাছ মাছ কৰি থাকা আজি ডাঙৰ কুচিয়া জিলেপি কি মাছ পালি ঐ চাও ইমান হাল্লা কৰিব নালাগে কুচিয়া পাইছা দীঘল আজি পুৰা জাল বনাম দীঘল দেখা দীঘল খাং লাগলাই না জিলেপিৰ কাৰণেহে কৈছো ভাল না ওলাওচোন ওলাওই মৰম নহা নোলায়ে দেখো নাই নলোৱা কিয় কিনো কথা কয় তোনো মই ইমান কষ্ট কৰি পাইছো জিলেপি শুনছো কি ধুনীয়াৰে দেখা নাই গাঁওখান লৈ আহ মৰম নহয় সেইটো এৰি দিয় সেইটো বিষাক্ত সাপ মৰি যাবি তই এৰি দিবলৈ কৈছো নাই হেতেন সাপ নহয় কুচিয়া দেখা নাই নাকি কি ধুনীয়া ধৰফৰাই আছে গাঁওখান লৈ আহ কাটুং মানুহটো এৰি দি না হেতে তোৰ একো বুজি নাপাও ইটো সাপ নহয় কুচিয়া ভালকে চাবি লৈ যাং ৰ মাৰম কি কোৱা ই দেখোন ইমান কুচিয়া নিচিনা পিছলা